নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ বিষয় হৈছে পৰিৱেশ অধ্যয়নৰ আইচিটিৰ গুৰুত্ব আৰু ব্যৱহাৰ ইম্পৰ্টেন্স এণ্ড ইউজ অফ আইচিটি ইন এনভাইৰনমেণ্টেল ষ্টাডিজ গতিকে বহুতে কমেণ্টত জনাই আছিলে যে পৰিৱেশৰ এই বিষয়টি লাগে গতিকে মই আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো ভাল পালে সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিবা আখুৱা থাকিলে কমেণ্ট বক্সত জনাব পাৰে গতিকে এটি অতি গুৰুত্বপূৰ্ণ বিষয় এইবাৰ অসম টেট 2019 গতিকে ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব আহকচোন ভিডিঅ'টো চাওঁ পৰিৱেশ বিজ্ঞান শিক্ষাত আইচিটিৰ ব্যৱহাৰ স্মাৰ্ট শ্ৰেণীকক্ষৰ ধাৰণা প্ৰথম আছে স্মাৰ্ট শ্ৰেণীকক্ষ বুলিলে শ্ৰেণীকক্ষৰ সামগ্ৰিক পৰিৱেশকে বুজা যায় স্মাৰ্ট শ্ৰেণীকক্ষত বিদ্যাৰ্থী আৰু শিক্ষকৰ এটা নিবিড় সম্পৰ্ক থাকে য'ত নিয়ন্ত্ৰণ পৰ্যবেক্ষণ দৃশ্যমান সঁজুলি ব্যৱহাৰ আৰু বিভিন্ন বিজ্ঞানসন্মত সঁজুলি প্ৰয়োগ কৰা হয় দৃশ্যমান সঁজুলিৰ অত্যাধুনিক ব্যৱহাৰে স্মাৰ্ট শ্ৰেণীকক্ষৰ শিক্ষাৰ্থীসকলক অধিক আগ্ৰহী কৰি তোলে এনে ধৰণৰ কক্ষত সেমিনাৰ উপস্থাপন আৰু বক্তৃতা আদিৰ এক সুন্দৰ প্ৰতিফলন ঘটে স্মাৰ্ট শ্ৰেণীকক্ষৰ পৰিৱেশত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত আন্তঃক্ৰিয়া সংঘটিত হয় বিভিন্ন বৈজ্ঞানিক মাধ্যম যেনে ভিডিঅ' সন্মিলন কনফাৰেন্সিং আৰু প্ৰত্যক্ষ দৃশ্য শ্ৰাব্য সঁজুলি ব্যৱহাৰ কৌশলৰ প্ৰয়োগৰ মাধ্যমত স্মাৰ্ট শ্ৰেণীকক্ষৰ ধাৰণাই শিক্ষাৰ ক্ষেত্ৰত নতুন কাৰিকৰী কৌশল প্ৰয়োগ ঘটায় উন্নত যোগাযোগ ব্যৱস্থাৰ যোগেদি লাভ কৰা সকলোবোৰ নতুন চিন্তা আৰু গৱেষণাৰ সৈতে শিক্ষাৰ্থীসকলক পৰিচয় ঘটাই দিয়াই কথাটোৰ গুৰুত্ব আৰোপ কৰে যোগাযোগ ব্যৱস্থাত নতুন প্ৰযুক্তিৰ সৎ ব্যৱহাৰৰ যোগেৰে সেইবোৰ শ্ৰেণীকোঠাত সাৰ্থক আৰু সফলভাৱে প্ৰয়োগ ঘটাই শিক্ষাৰ প্ৰকৃত উদ্দেশ্য সফল কৰি তোলাত সহায় কৰে গতিকে স্মাৰ্ট শ্ৰেণীকক্ষৰ ধাৰণা হৈছে আইচিটিৰ গুৰুত্বপূৰ্ণ ইয়াত বিভিন্ন ধৰণৰ ভিডিঅ' কনফাৰেন্স কৰি পেলাই পঢ়াব পৰা যায় দৃশ্য শ্ৰাব্য সঁজুলি ব্যৱহাৰৰ জৰিয়তেও ল'ৰা ছোৱালীক বুজাব পৰা যায় এই কথাটো ইয়াত উল্লেখ কৰিছে গতিকে পিছৰ পেজটোলৈ আহোঁ আমি উদ্দেশ্য সফল কৰি তোলাৰ কাৰণে স্মাৰ্ট শ্ৰেণীকক্ষৰ বিকল্প নাই সেইবাবে শিক্ষকসকলক নতুন প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাই দি শিক্ষা ব্যৱস্থা আৰু শিক্ষাৰ্থীৰ মাজত অন্তৰংগ সম্পৰ্ক স্থাপনৰ কাৰণে প্ৰয়াস অব্যাহত ৰখা হৈছে বৰ্তমান গতানুগতিক শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তে নিত্য নতুন পদ্ধতি আৰু আহিলাৰে শিক্ষা গ্ৰহণৰ কাৰণে শিক্ষাৰ্থীসকলে আগ্ৰহী কৰি তোলা হৈছে শৈক্ষিক প্ৰযুক্তিবিদ্যা শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত সকলোবোৰ ব্যৱস্থাৰ উন্নতিৰ কাৰণে শিক্ষাৰ লগতে নিয়োগৰ ক্ষেত্ৰখনলৈও ইয়াৰ পৰিধি সম্প্ৰসাৰিত কৰিছে শিক্ষাৰ ক্ষেত্ৰত আইচিটিৰ ব্যৱহাৰ এক নতুন সংযোজন পৰিৱেশ বিজ্ঞানত আইচিটি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ ব্যৱহাৰ আইচিটি মানে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি অৰ্থাৎ তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা স্মাৰ্ট ক্লাছৰ জৰিয়তে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ মাধ্যমত অতি সহজে দেশ বিদেশৰ নতুন শৈক্ষিক দিশৰ গৱেষণা সম্পৰ্কে জানিবলৈ সক্ষম হ'ব আজিৰ প্ৰযুক্তি বিজ্ঞান ভিত্তিক যোগাযোগ মাধ্যমে সমাজৰ বুদ্ধিজীৱীসকলৰ মনত বিস্ময়ৰ সৃষ্টি কৰিছে সময় আৰু দূৰত্বৰ সকলো ব্যৱধান বা বাধা নিষেধ যোগাযোগ প্ৰযুক্তি বিজ্ঞানে নোহোৱা কৰিছে শিক্ষাৰ গুণগত মানৰ উন্নয়নৰ কাৰণে ইনফৰমেশ্যন আৰু কমিউনিকেশ্যন টেকনলজিৰ যথেষ্ট প্ৰয়োজন এই শৈক্ষিক প্ৰযুক্তি ব্যৱহাৰৰ যোগেদি শিক্ষকৰ গুণগত মান উন্নত কৰাৰ লগতে অভিজ্ঞ শিক্ষকৰ বিভিন্ন কাৰ্যসূচীও শিক্ষাৰ্থীৰ মাজত প্ৰচাৰ কৰিব পাৰি শিক্ষাৰ সম্প্ৰসাৰণৰ লগে বৰ্তমান বিভিন্ন স্তৰৰ বিদ্যালয় মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ হাৰ তুলনামূলকভাৱে বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ বৰ্ধিত হাৰৰ তুলনাত বিশ্ববিদ্যালয়সমূহে নামভৰ্তিৰ কাৰণে সুযোগ দিব পৰা নাই শৈক্ষিক প্ৰযুক্তিবিদ্যা যথাযথ প্ৰয়োগৰ যোগেদি জ্ঞানৰ সম্প্ৰসাৰিত ৰূপটো গতানুগতিক ব্যৱস্থাৰে শিক্ষা গ্ৰহণ কৰিবলৈ সামৰ্থ্য নোহোৱা শিক্ষাৰ্থীসকলৰ কাৰণে সুযোগ কঢ়িয়াই আনিছে তেওঁলোকে মুক্ত বিদ্যালয় বা বিশ্ববিদ্যালয় পাঠ্যক্ৰম গ্ৰহণ কৰি স্মাৰ্ট ক্লাছৰুমৰ সুযোগ ব্যৱহাৰ কৰি নিজকে শিক্ষিত কৰি তোলাৰ লগে আকাংক্ষিত কৰ্মসংস্থাপন লাভৰ কাৰণে নিজকে প্ৰস্তুত কৰি তুলিবলৈ সক্ষম হৈছে শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ জৰিয়তে আমূল পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰা হৈছে আৰু পৰিৱৰ্তনশীল সমাজৰ সৈতে নিজকে খাপ খুৱাই ল'বৰ কাৰণে মানুহে নতুনকৈ চিন্তা কৰিবলগীয়া হৈছে মানুহে পৰিৱেশৰ লগত সহজে খাপ খাবলৈ আৰু নিজৰ ব্যৱহাৰৰ কাৰণে পৰিৱেশক নিয়ন্ত্ৰণাধীন কৰিবলৈ নতুনকৈ চিন্তা কৰিবলগীয়া হৈছে এনে চিন্তাৰ ফলস্বৰূপে মানুহৰ জীৱন ধাৰণ পদ্ধতিৰো পৰিৱৰ্তন সাধিত হৈছে শিক্ষা আৰু প্ৰযুক্তিবিদ্যাক জনসংযোগৰ উপযোগী কৰি গঢ়ি তোলাৰ কাৰণে প্ৰস্তুতি আৰু বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা হৈছে যোগাযোগ আৰু প্ৰযুক্তিবিদ্যা শিক্ষা ব্যৱস্থা অধিক ফলপ্ৰসূ কৰাৰ কাৰণে প্ৰযুক্তিবিদ্যা ব্যৱহাৰৰ দিশটোক শৈক্ষিক প্ৰযুক্তিবিদ্যা বোলা হয় আৰু যোগাযোগ প্ৰক্ৰিয়া শিক্ষা আহৰণৰ কাৰণে ব্যৱহাৰ কৰা সকলো উৎসৰ সৈতে শিক্ষাৰ্থীৰ যোগাযোগক বুজায় গোলকীকৰণৰ ফলত বৰ্তমান পৃথিৱীখন এখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰ হৈছে গতিকে পৃথিৱীৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ খবৰ ঠাউকতে পাবলৈ হ'লে
ICTৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। ইণ্টাৰনেট, ভিডিঅ', বাৰ্তালাপৰ জৰিয়তে পৰিৱেশৰ খবৰ বা বাতৰি, বতৰ পৰিৱৰ্তন, জলবায়ু তথা উদ্ভিদ প্ৰাণীৰ বিষয়ে সহজে জানিব পাৰি। কিতাপত নথকা তথ্যবোৰ ঠাউকতে শ্ৰেণীকক্ষৰ ভিতৰতে ছাত্ৰ এজনে ইণ্টাৰনেট ব্যৱহাৰ কৰি জানিব পাৰে। শিক্ষকজনে নজনা কথা থাকিলেও শীঘ্ৰে ইণ্টাৰনেটত চাই ছাত্ৰ-ছাত্ৰীক বুজাই দিব পাৰে। কোনো বিশেষ ঠাইৰ বিষয়ে বুজাওঁতে বা কোনো বস্তুৰ বিষয়ে ধাৰণা দিবলৈও ইণ্টাৰনেটৰ সহায় ল'ব পাৰে। উদাহৰণস্বৰূপে, এতিয়া ৰামধেনুৰ কথা বুজাওঁতে আকাশত ৰামধেনু ওলোৱা বাট চাব নালাগে, শ্ৰেণীকক্ষতে নেটত দেখুৱাই দিব পাৰি। মুঠতে বৰ্তমান তথ্য প্ৰযুক্তিৰ বিকাশৰ লগে লগে শ্ৰেণীকক্ষত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিৰ ব্যৱহাৰ অতি জৰুৰী হৈ পৰিছে। ICTৰ ব্যৱহাৰ সৰ্বত্ৰ প্ৰচাৰৰ দিনত শ্ৰেণীকক্ষতো ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। এটা শ্ৰেণীকক্ষত ইয়াৰ ব্যৱহাৰৰ জৰিয়তে অতি সহজে দেশ-বিদেশৰ নতুন নতুন শৈক্ষিক দিশৰ বিষয়ে জানিবলৈ সক্ষম হ'ব। বিশেষকৈ পৰিৱেশ বিজ্ঞানৰ শ্ৰেণীত ইয়াৰ ব্যৱহাৰৰ ফলত শিক্ষণৰ দক্ষতা, জ্ঞান, মনোযোগ আদি বৃদ্ধি পাব। শ্ৰেণীকক্ষত ICTৰ ব্যৱহাৰে বৰ্তমান খবৰৰ যুগত ছাত্ৰ-ছাত্ৰীক বৃহৎ সুবিধা প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ দক্ষতাৰে কাম কৰাত সহায় কৰিব। ছাত্ৰ-ছাত্ৰীক বিষয়বস্তুৰ জ্ঞান দিয়া আৰু বোধ জন্মত ICTয়ে সহায় কৰিব। হাতে কামে কৰি দক্ষতা বৃদ্ধি তথা কৌশল প্ৰয়োগত ICTয়ে সহায় কৰিব। ৰমিঅ নামৰ বিশেষজ্ঞজনে মত দিছে যে শ্ৰেণীকক্ষত ICTৰ ব্যৱহাৰে জ্ঞান অৰ্জনত সহায় কৰিব। শিক্ষক নিৰ্দেশিত ব্যৱস্থাপনা হ্ৰাস কৰি শিক্ষাৰ্থীক বিশেষভাৱে হোৱা প্ৰয়োজনবোৰ পূৰাব পাৰিব। শিক্ষাৰ্থী জ্ঞান বোধ এইবিলাক কৰাত সহায় কৰিব। ICTৰ ব্যৱহাৰৰ ফলত শিক্ষাৰ্থীয়ে স্বাধীনভাৱে আৰু গঠনাত্মক কাম কৰাত সহায় কৰিব। শিক্ষকে ICTৰ লগত জড়িত কামবোৰ নিৰ্দেশক হ'ব। ই শিক্ষক-কেন্দ্ৰিক আৰু শিক্ষাৰ্থী-কেন্দ্ৰিক দুয়োবিধ শিক্ষাৰ পদ্ধতিৰ বাবে উপাদেয়। শিক্ষাৰ্থীয়ে সৃজনশীলতা, সমস্যা সমাধানৰ দক্ষতা, খবৰ গ্ৰহণ কৌশল, যোগাযোগ কৌশল, অন্য উচ্চ স্তৰৰ চিন্তা কৰাৰ কৌশল আহৰণ কৰিব। মুঠতে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে ইনফৰমেশ্যন আৰু কমিউনিকেশ্যন টেকন'লজিৰ যথেষ্ট প্ৰয়োজন। কিন্তু এই প্ৰযুক্তি ব্যৱহাৰৰ বাবে এতিয়াও আমাৰ সকলো বিদ্যালয়, সকলো শ্ৰেণী প্ৰস্তুত হৈ উঠা নাই। বিভিন্ন ধৰণৰ অসুবিধা, অভিজ্ঞ শিক্ষক, প্ৰয়োজনীয় সা-সঁজুলি, উপযুক্ত শ্ৰেণীকোঠা, আন্তঃগাঁথনিৰ অভাৱ, এই সকলোবোৰ বাধা আঁতৰ কৰিব পাৰিলে ICT ফলপ্ৰসূ হ'ব। মক অনলাইন পাঠ্যক্ৰম। মক হ'ল মুক্ত অনলাইন পাঠ্যক্ৰম। ই হ'ল এক অনলাইন পাঠ্যক্ৰম আৰু ইণ্টাৰনেটৰ দ্বাৰা সকলোৱে তাত মুক্তভাৱে অংশগ্ৰহণ কৰিব পাৰে। মক পাঠ্যক্ৰমৰ সামগ্ৰিক হিচাপে বক্তৃতা, ভিডিঅ', অধ্যয়ন সামগ্ৰী আৰু প্ৰকল্প প্ৰদান কৰা হয়। ইয়াৰ উপৰি মোকে ইউজাৰ ফৰামছ যোগান ধৰিছে, যিয়ে শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে এক সম্প্ৰদায় সৃষ্টি কৰে। MOOC হ'ল দূৰশিক্ষাত হোৱা শেহতীয়া বিকাশ। MOOC 2001 চনত মেকাছ ইনষ্টিটিউট অৱ টেকন'লজি MIT দ্বাৰা প্ৰথম মুকলি কৰা হৈছিল। MITয়ে MOOCৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। MOOCৰ পাঠ্যক্ৰমৰ বহুতো বৈশিষ্ট্য পোৱা যায়। তলত ইয়াৰ কিছুমান উল্লেখ কৰা হ'ল। 1 নম্বৰ পাঠ্যক্ৰমৰ এটা উদ্দেশ্য থাকিব লাগিব। ইয়াৰ কিছুমান শিক্ষণ উদ্দেশ্য থাকিব লাগিব, যাক শিক্ষাৰ্থীয়ে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰ্ণ কৰিব লাগিব। শিক্ষাত ইডুছেটৰ ভূমিকা। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা স্পেচ ৰিচাৰ্চ চেণ্টাৰে ৰকেট ব্যৱহাৰ কৰি 2004 চনৰ 20 ছেপ্টেম্বৰত ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ISROৰ দ্বাৰা ইডুছেটৰ মুকলি কৰা হৈছিল। ইয়াৰ প্ৰধান লক্ষ্য হ'ল ভিতৰুৱা অঞ্চলবোৰ, যিবোৰ শিশুৱে বিদ্যালয়লৈ যাব নোৱাৰে, তেওঁলোকক শিক্ষা প্ৰদান কৰা। বিভিন্ন ৰাজ্যিক শিক্ষা বোৰ্ড, NCERT, CBSE বিদ্যালয় আদি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বা সাধাৰণ ব্লেকবোৰ্ডৰ দ্বাৰা পাঠ্যক্ৰম সম্পন্ন কৰা হয়। প্ৰত্যক্ষ আৰু পৰীক্ষা দুয়ো প্ৰকাৰৰে পাঠদান সম্পন্ন কৰা হয়। শ্ৰেণীবোৰ অধ্যয়নশীল পৰিৱেশত সম্পন্ন কৰা হয়। সেইবাবে অৰ্হতা সম্পন্ন শিক্ষকৰ পৰা শিক্ষা লাভ কৰাটো উজু হৈ পৰে। ই শিক্ষাত অৰ্হতা সম্পন্ন শিক্ষকক দাবী পূৰণ কৰে। ইডুছেটৰ ব্যৱহাৰ কৰি দূৰদৰ্শন অনুষ্ঠানৰ দ্বাৰা পাঠ্যক্ৰম সম্পন্ন কৰা হয়। টিভিৰ বাৰ্তালাপ অনুষ্ঠানৰ দ্বাৰা শ্ৰেণীত উপস্থিত থকা শিক্ষাৰ্থীসকলে SMS, ইমেইল বা আন যোগাযোগ মাধ্যমৰ দ্বাৰা শিক্ষকক প্ৰশ্ন সুধিব পাৰে। ইডুছেটৰ দ্বাৰা বিদ্যালয় আৰু মহাবিদ্যালয় সংযোগ স্থাপন কৰিবলৈ ইছৰোৱে নিৰ্বাচিত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আহিলা যোগান ধৰে। ইডুছেটে সমগ্ৰ ভৌগোলিক ভাৰতখন সামৰি ল'ব পাৰে। ইডুছেটত ব্যৱহাৰ কৰা এই ৰশ্মি ইনছেট 3তকৈও শক্তিশালী। ইয়াৰ ফলস্বৰূপে এখন সৰু ছেটেলাইট ডিছৰ দ্বাৰা ইয়াক সংকেতসমূহ লাভ কৰিব পাৰি। এই শ্ৰেণীসমূহ CDত ৰেকৰ্ড কৰি ৰাখিব পাৰি, যাতে শিক্ষাৰ্থীসকলে ইণ্টাৰনেটৰ পৰা তাক সংগ্ৰহ কৰিব পাৰে। ভৱিষ্যতে যিকোনো লোকে ইণ্টাৰনেটৰ পৰা তাক লাভ কৰিব পাৰিব। ভাৰত চৰকাৰে প্ৰযুক্তিবিদ্যাৰ দ্বাৰা সকলোকে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে। ইডুছেটৰ লক্ষ্য হ'ল ভাৰত নগৰ আৰু গ্ৰামাঞ্চলৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ স্থাপন কৰি আনুষ্ঠানিক শিক্ষাৰ এক আন্তঃগাঁথনি প্ৰস্তুত কৰা আৰু দেশৰ ভিতৰুৱা অঞ্চলসমূহত স্বাস্থ্য আৰু আন বিষয়সমূহৰ ওপৰত জ্ঞান প্ৰদান কৰা। ইডুছেটৰ কিছুমান সুবিধা তলত আলোচনা কৰা হ'ল। ই হ'ল ভাৱ বিনিময় আৰু প্ৰভাৱশালী মূল্যৰ শিক্ষা। ইয়াত অতি কম মূল্যত সকলোৰে বাবে শিক্ষা উপলব্ধ কৰা হয়। ভিতৰুৱা আৰু গাঁও অঞ্চলৰ বাবে বিদ্যালয়ৰ বাবে ই বেছি উপযোগী। সকলো
সকলো উৎকৃষ্ট শ্ৰেণীৰ শিক্ষকসকল উপলব্ধ থাকে। এই প্ৰভাৱশালী শিক্ষকসকলৰ দ্বাৰা এক বৃহৎ সংখ্যক শিক্ষাৰ্থী একেলগে শিক্ষা লাভ কৰিব পাৰে। সকলো শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰিবলৈ সুবিধা পায়। তেওঁলোকে ভাল শিক্ষাৰ বাবে হাবাথুৰি খাব নালাগে। শিক্ষাই নিজে তেওঁলোকক দুৱাৰদলিত আহি উপস্থিত হয়। শিক্ষাৰ্থীসকলে নিজৰ সময় সুবিধা অনুসৰি শিক্ষা লাভ কৰিব পাৰে। ভিতৰুৱা অঞ্চলৰ বাবে ই অধিক উপযোগী। ইয়ে শিক্ষা সমতা স্থাপন কৰাত সহায় কৰে। আগতে কেৱল নগৰ অঞ্চলৰ শিক্ষাৰ্থীসকলে উন্নতমানৰ শিক্ষা লাভ কৰিছিল, কিন্তু ভিডিঅ' চেটৰ জৰিয়তে ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ্থীসকলে এই সুবিধা ল'বলৈ সক্ষম হৈছে। সকলো পৰ্যায়ৰ শিক্ষাত অৰ্থাৎ প্ৰাথমিক বিদ্যালয় বৃত্তিমূলক পাঠ্যক্ৰমলৈ সকলোতে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি। গতিকে বন্ধু বান্ধৱীসকল ধন্যবাদ। আজিৰ ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টো চাই ভাল পাইছে বা আপোনালোকৰ সহায় হোৱা বুলি ভাবিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।